তেওঁলোকে ৰিকগনিশ্যন পাব আৰু নহলে তেওঁলোকে প্ৰভিন্সিয়েলাইজেশ্যন এক্টৰ অধীনত আহিবলৈ হলে তাৰ আউটাৰ ভিতৰত আহিব লাগিব বহু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আনৰিকগনাইজ স্কুলত পঢ়ে চুকা ল'ৰা ছোৱালী তেওঁলোকে নবোদয়ত নাম ভৰ্তিৰ কাৰণে যেতিয়া যায় প্ৰথম তেওঁলোক বাছনিও হৈ যায় নবোদয়ত সিট পাইছে পোৱাৰ পাছত এডমিশ্যনটো ল'ব নোৱাৰে কাৰণ তেওঁৰ পেন নাম্বাৰ নাই বা তেওঁৰ ৰিকগনাইজ স্কুলৰ চাৰ্টিফিকেট ছাত্ৰ বা ছাত্ৰী তেওঁলোকৰ পেন থাকিবই লাগিব কাৰণ এইটো নহলে তেওঁলোকৰ ভৱিষ্যতে তেওঁলোকৰ অসুবিধা হ'ব এই নম্বৰটো একেবাৰে আৰম্ভণিৰে পৰা সকলোবিলাক স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় ভেঞ্চাৰ স্কুল কোনো আইনৰ অধীনত নাথাকে ভেঞ্চাৰ স্কুলখিনিয়ে যদি প্ৰাইভেট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টৰ অধীনতো নিজকে পঞ্জীয়ন কৰি লৈ তেওঁলোকে ৰিকগনিশ্যন পাব আৰু নহলে তেওঁলোকে প্ৰভিন্সিয়েলাইজেশ্যন এক্টৰ অধীনত আহিবলৈ হলে তাৰ আউটাৰ ভিতৰত আহিব লাগিব বহু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আনৰিকগনাইজ স্কুলত পঢ়ে চুকা ল'ৰা ছোৱালী তেওঁলোকে নবোদয়ত নাম ভৰ্তিৰ কাৰণে যেতিয়া যায় প্ৰথম তেওঁলোক বাছনিও হৈ যায় নবোদয়ত সিট পাইছে পোৱাৰ পাছত এডমিশ্যনটো ল'ব নোৱাৰে কাৰণ তেওঁৰ পেন নাম্বাৰ নাই বা তেওঁৰ ৰিকগনাইজ স্কুলৰ চাৰ্টিফিকেট ছাত্ৰ বা ছাত্ৰী তেওঁলোকৰ পেন থাকিবই লাগিব কাৰণ এইটো নহলে তেওঁলোকৰ ভৱিষ্যতে তেওঁলোকৰ অসুবিধা হ'ব এই নম্বৰটো একেবাৰে আৰম্ভণিৰে পৰা সকলোবিলাক স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ যিখিনি অপ্ৰশিক্ষিত ইনষ্টিটিউশ্যন আছে সেই ইনষ্টিটিউশ্যনখিনিও যদি একে প্ৰাইভেট ইনষ্টিটিউশ্যন কাৰণ আজিকালিতো ভেঞ্চাৰ ইনষ্টিটিউশ্যন বুলি কোনো কথাই নাই সেই প্ৰাইভেট ইনষ্টিটিউশ্যনখিনিকো মই কৈছোঁ ভেঞ্চাৰ ইনষ্টিটিউশ্যন আপোনালোকক পাৰ্মিশ্যন লাগে DSCৰ পৰা আপোনালোকে এটা কি পাৰ্মিশ্যন লৈ অহাৰ লগে লগে মই আপোনালোকক ইয়াতে